কবিতাটোৰ শিৰোনাম হৈছে জোনাক। জোনাকত তিতি বুৰি আহিছিল সি, কৃষ্ণচূড়াৰ দেশত বিচাৰিছিল মোৰ হেৰুৱাৰ ঠিকনা। শীতল সুঁতি হৈ পুনৰবাৰৰ বাবে সি স্পৰ্শ কৰিছিল মোৰ আধৰুৱা সপোনবোৰ। বৰষুণ জাক ক্ৰমাৎ বাঢ়ি আহিছিল, সেউজীয়া জাকৰ লগত যেন সিও প্ৰাণ পাই উঠিছিল। হতাশ হৈ পৰিছিল যদিও হাৰ মনা নাছিল সি। বিচাৰিছিল সি দুবাৰ ঘাটৰ পানীৰে জোনাকৰ চোতালত সলসলাই গা ধুই গুচি যোৱা উন্মাদ সপোনজাক মোৰ ঘূৰাই আনিব। পুনৰবাৰৰ বাবে বিচাৰিছিল সি শৰতৰ শেৱালিডালৰ তলত মোৰ সৈতে বহি শ্বেক্সপিয়েৰৰ ট্ৰেজেডি পঢ়িব। বিষাদগ্ৰস্ত হৃদয়ে তাৰ বিচাৰি ফুৰিছিল মোৰ হেৰুৱাৰ অস্তিত্ব। শূন্যতাৰ মাজত সপোনৰ পয়োভৰত গাৰো তিতিছিল তাৰ, অনুভৱবোৰ অনুভৱ হৈয়ে ৰৈ গৈছিল। আলফুলি আহি কোলাত শুই যোৱা সপোনজাক মোৰ সি গম নোপোৱাকৈয়ে বৰপেৰাৰ কাপোৰৰ ভাজে ভাজে গৈ বুকুৰ মাজত নাইকিয়া হৈছিল গৈ। সেইবাবেই চাগে সি বিচাৰি আহিছিল পাহৰাৰ দেশত হেৰুৱা মইজনীৰ অস্তিত্ব। মই যে নাছিলোঁ, কেতিয়াও নাছিলোঁ। সি বুজি পাব জানো কেতিয়াবা? এনেদৰে শেষ হৈ যাব দিনৰ পিছত ৰাতি, ক্ৰমাৎ শুকাই যাব ভৰা কলঙৰ পানী। পাশিষৰে লীন হৈ যাব মোৰ সপোনজাক মোৰ সতে তেজ পানী আৰু মাটিৰ বুকুত।